নমস্কাৰ সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ আকৌ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে, সুস্থ আছে, কুশলে আছে। ভগৱানৰ কৃপাত মোৰ বৰ্তমান ভালেই। আজি মই আপোনালোকলৈ লৈ আহিছোঁ এযোৰ ফেব্ৰিক কৰা ধুনীয়া জোনবিৰি ডিজাইনৰ থকা মেখেলা চাদৰ। তেনেহ'লে দেৰি নকৰি ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে দেখাই লৈছোঁ আপোনালোকক মই ফেব্ৰিক কৰা মেখেলা চাদৰযোৰ। তাৰে মেখেলাখন প্ৰথমতে দেখাই লৈছোঁ। ডিজাইনটো সকলোৱে দেখিছে, খুব ট্ৰেণ্ডিঙত আছিলে এইযোৰ মেখেলা চাদৰযোৰ। মই ইউটিউবত দেখিছিলোঁ, তাৰ পৰা বনাইছিলোঁ এই ডিজাইনটো। হয়তো সকলোৱে দেখিছে। কেনেকুৱা লাগিছে জনাবচোন। মই বনাবলৈ চেষ্টা কৰিছোঁ মেখেলা। এইখন আছে মেখেলাখন। এইখন মেখেলাখনত এনেকৈ দিয়া আছে দুটা, আৰু ইফালেও এনেকৈ দিয়া আছে দুটা, আৰু যিটো আগৰ পোষ্টত পৰিব তাত এনেকৈ দুটা দি থোৱা আছে। বেছিকৈ ডাঙৰকৈ দিয়া হৈছে যে, বেছিকৈ দিলে ইমান ভাল নালাগে, সেইকাৰণে এটালৈকে দিয়া হৈছে। মেখেলাখন কেনেকুৱা লাগিছে জনাব। মই ওচৰৰ পৰা দেখাই দিছোঁ জোনবিৰিটো। আৰু ইয়াত মেখেলাখন হৈ গ'ল। এনেকৈ থাকিব মেখেলাখন। আৰু এতিয়া দেখুৱাইছোঁ ইয়াৰে চাদৰখন। এইখন হৈছে ইয়াৰ চাদৰ। এইটো আঁচলটো এনেকৈ থাকিব। দুইফালে এনেকৈ থাকিব। জাপি থৈ দিলে এইবিলাক লাগি লাগি যায়। ফেব্ৰিকৰ কাপোৰ কিবা আঠা আছে ফেব্ৰিকবিলাকত এনেকৈ লাগি যায়। এইটো থাকিব আঁচলটো। আঁচলটো যেনেকৈ তিনিটাকৈ দিয়া হৈছে জোনবিৰি। ইফালে তিনিটাকৈ আছে, ইফালে তিনিটা আছে। তিনিটা আছে। গোটেইখিনি মই ৰঙা ৰঙীয়ে কৰি দিছোঁ ইয়াত। আৰু ইয়াৰে মাজতে ভাল লগা অলপ জেগা আছে। ইয়াৰে মাজতে আছে মেইন জোনবিৰি। এইটো জোনবিৰি পিন্ধিলে আৰু আপুনি এক্সট্ৰাকৈ একো গহনা পিন্ধিব নালাগে। এইটো গোটেই আপুনি গহনাটো মই ফিটিং কৰি দিছোঁ ইয়াৰ লগতে। তেনেকৈ পিন্ধিলেই হ'ল। সেইটো এনেকৈ থাকিব। এডাল এডজাষ্ট কৰিব পৰাকৈ বনাই থৈছোঁ নিজে। গল্ডেন কালাৰ মনেৰে কিমান দিব লাগে আপুনি কৰি পেলাই দেখাই দিছোঁ অকণমান। তেনেকৈ আপুনি এক্সট্ৰাকৈ একো গহনা নিপিন্ধিলেও হ'ব। বা সৰুকৈ পাতল এডাল গলপতা পিন্ধিব পাৰে, নিপিন্ধিলে এনেকৈ ইয়াত থাকিব এক্সট্ৰা কৰিব পৰা। এনেকৈ এইযোৰ হ'লেও জোনবিৰি কাপোৰযোৰ। এইখিনিতে এটা আছে জোনবিৰি চাইডত পৰা আনিছিলোঁ। এইখিনি মই গল্ডেন মণি ব্যৱহাৰ কৰিছোঁ সকলোতে, নিজে চিলাই দিছোঁ। আৰু কাপোৰযোৰ মই লৈছিলোঁ কাঞ্জু পাটৰ। কাপোৰযোৰ কাঞ্জু পাটৰ হয়।
মই গ্লিটাৰ দি দিছোঁ ৰঙা আৰু গোল্ডেন য়েল্লো কালাৰ ফেব্ৰিক ব্যৱহাৰ কৰিছোঁ গোল্ডেন মণি দিছোঁ ৰঙা দহি কৰি দিছোঁ আৰু বৰ্ডাৰটো দিছোঁ গ্লিটাৰেদি অকণমান ভাল লাগিব কাৰণে দি দিছোঁ গ্লিটাৰটো লেয়াৰ চাদৰ মেখেলা হৈ গ'ল আৰু এইটো মই কালি বজাৰ কৰিছিলোঁ আপোনালোকক কৈছোঁৱে কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব ডিজাইনটো আৰু ইয়াৰ লগতে আপোনালোকে ৰঙা ব্লাউজ ব্যৱহাৰ কৰিব পাৰে ৰঙা ব্লাউজ থাকিলে ভাল লাগিব মই গামোচাৰ পৰা এটা ব্লাউজ চিলাই লৈছিলোঁ চিম্পল বেছি একো ডিজাইন নাই চিম্পল গামোচাৰ পৰা চিলাই ব্লাউজটো এইটো সৈতে পিন্ধিলেও খুব ধুনীয়া লাগে আকৌ এনেকৈ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰি থ'ব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব কিবা জানিব লগা থাকিলে মোক সুধিব মই আপোনালোকক সকলোখিনি ক'বলৈ চেষ্টা কৰিম তেনেহ'লে ভিডিঅ'টো ইমানটা সামৰণি মাৰিছোঁ মই লগ পাওঁতে নতুন ভিডিঅ'ৰ সৈতে নতুন কাপোৰৰ সৈতে আজিলৈ আহিছোঁ নমস্কাৰ